মৰ্নিং এভৰিৱান। এই আজি মই সান্দহ গুৰি বনাবলৈ আহিছোঁ। তাৰ বাবে মই উখোৱা চাউল লৈছোঁ। উখোৱা চাউল বা কিছুমানে কোমল চাউলো লয়। এই চাউলখিনি মই ভালদৰে ধুই লৈছোঁ 2-3 বাৰমান। ধুই অলপ ৰ'দত শুকুৱাই মই শুকান কেৰাহী এটাত ভাজি ল'ম। ৰাতিপুৱাৰ জলপান হয়। এয়া চাওক, মই অলপ ভাজি আছোঁ, ৰঙচুৱা কৰি লৈছোঁ। এতিয়া অলপ ফুটি আহিলে মই জুইৰ ষ্টিমটো অলপ কমাই দিম। এতিয়া মই মিক্সিতে খুন্দিম, কাৰণ আমাৰ ঢেঁকী নাইকিয়া। বেছি মিহি কৰিব নালাগে, অলপ মচমচীয়া কৰি ৰাখিব লাগে, তেতিয়া খায়ো ভাল লাগে। এয়া চাওক, মোৰ ৰেডি হৈ গ'ল সান্দহ গুৰি। এতিয়া অলপ ঠাণ্ডা হ'ব দিছোঁ। ৰাতিপুৱা ল'ৰা ছোৱালীক এয়াই গাখীৰ দি দিছোঁ। আপোনালোকে লাডু বনাইও খাব পাৰে, গাখীৰ গুড় দি পেলাইও খাব পাৰে, চাহ দিও খাব পাৰে। মই ল'ৰা ছোৱালীক দিম বাবে মই গাখীৰ আৰু গুড় দিছোঁ। আগৰ দিনৰ কথা মনত পৰে। আমাৰ মাহীহঁতে মই গ'লেই মাহীয়ে লৈ আহে সান্দহ গুড়ি, পিঠাগুড়ি এইবিলাক লৈ আহে। আগৰ দিনৰ কথা মনত পৰিছে এতিয়া আজি বনাওঁতেই মোৰ। এয়া চাওক, ৰাতিপুৱাৰ জলপান হয়, হেল্ডি হয়। আপোনালোকেও ৰাতিপুৱা খাই চাব। এয়া মই ল'ৰা ছোৱালীক দিম। জেচিম, কাবিয়া, কেনেকুৱা লাগিছে বাবা? থেংক ইউ।